সকলোকে সেৱা জনাইছোঁ। মদ ভাগৱত মহাপুৰাণৰ অষ্টম স্কন্ধৰ ষষ্ঠ অধ্যায়ৰ কিছু কথা আজি আপোনালোকৰ আগত প্ৰকাশ কৰিব বিচাৰিছোঁ। ভগৱানে ক'লে, ব্ৰহ্মা, মহাদেৱ আৰু দেৱতাগণ, তোমালোকে সাৱধানে মোৰ কথা শুনা। তোমালোকৰ কল্যাণৰ বাবে এইটোৱেই ভাল উপায়। এই সময়ত অসুৰৰ ওপৰত কালৰ কৃপা আছে। সেইবাবে যেতিয়ালৈকে তোমালোকৰ অভ্যুদয় আৰু উন্নতিৰ সময় নাহে, তেতিয়ালৈকে তোমালোকে দৈত্য আৰু দানৱসকলৰ ওচৰলৈ গৈ তেওঁলোকৰ লগত সন্ধি কৰা। দেৱতাগণ, কোনো ডাঙৰ কাম কৰিবলৈ হ'লে শত্ৰুৰ লগতো মিলি থাকি কৰিব লাগে। এই কথা নিশ্চিত যে কাম হৈ যোৱাৰ পাছত তেওঁলোকৰ লগত সাপ আৰু নিগনিৰ কাহিনীটোৰ দৰে কৰিব পৰা যায়। কোনো এক চিকাৰীৰ জালত এটা সাপ বন্দী হৈছিল। সংযোগবশতঃ সেই জালতে আন এটা নিগনিও সোমাই পৰিল। নিগনিটোৱে সাপটো দেখি ভয় খালে। সেই সময়ত সাপটোৱে মৰমেৰে নিগনিটোক ক'লে যে সি যদি জালখন কুটিব পাৰে, তেনেহ'লে দুয়োটাই মুক্ত হ'ব পাৰিব। প্ৰথমে সাপটোৰ কথা নিগনিটোৱে বিশ্বাসত লোৱা নাছিল, কাৰণ সাপটো মুক্ত হ'লে সি নিগনিটোক খাই পেলাব। কিন্তু সাপটোৰ কথাত ভুল গৈ অৱশেষত সি জালৰ গাঁঠিবোৰ কুটি দিয়াত দুয়োটাই মুক্ত হ'ল আৰু সাপটোৱে মুক্ত হৈয়ে নিগনিটোক গিলি পেলালে। তোমালোকে অলপো পলম নকৰি অমৃত উলিওৱাৰ যত্ন কৰা। অমৃত পান কৰাৰ পাছত মৰিব লগা প্ৰাণীও অমৰ হৈ যায়। প্ৰথমে ক্ষীৰসাগৰত সকলো ঘাঁহ, তৃণ, লতা আৰু ঔষধি ঢালি দিবা। তাৰ পাছত মন্দৰ পৰ্বতক মথনি কৰি, বাসুকী নাগত মথনি জৰি কৰি মোৰ সহায়ত সমুদ্ৰ মন্থন কৰিবা। এয়া এলাহ আৰু প্ৰমাদৰ সময় নহয়। দেৱগণ, বিশ্বাস ৰাখা। দৈত্যসকলে মাত্ৰ শ্ৰম আৰু ক্লেশহে পাব, কিন্তু ফল পাবা তোমালোকে। দেৱগণ, অসুৰসকলে তোমালোকৰ পৰা যি বিচাৰে সকলো স্বীকাৰ কৰি ল'বা। শান্তিৰে সকলো কাম কৰিব পৰা যায়, ক্ৰোধৰ দ্বাৰা একো নহয়। প্ৰথমে সমুদ্ৰৰ পৰা কালকুট বিষ বাহিৰ হ'ব, তালৈ ভয় নকৰিবা, আৰু কোনো বস্তুলৈকে কেতিয়াও লোভ নকৰিবা। প্ৰথমে কোনো বস্তুৰ প্ৰতি কামনা কৰিব নালাগে, কিন্তু যদি কামনা হৈ যায় আৰু তাক পোৱা নাযায়, তেতিয়াও ক্ৰোধ কৰিব নালাগে। শ্ৰী শুকদেৱে ক'লে, পৰীক্ষিত, দেৱতাসকলক এইদৰে কৈ পুৰুষোত্তম ভগৱান তেওঁলোকৰ মাজতে অন্তৰ্ধান হৈ পৰিল। তেওঁৰ সৰ্বশক্তিমান গুণৰ কথা কৈ শেষ কৰিব নোৱাৰি। কোনে বুজিব পাৰে তেওঁৰ ৰহস্য? তেওঁ গুচি যোৱাৰ পাছত ব্ৰহ্মা আৰু শিৱই পুনৰ তেওঁক নমস্কাৰ জনাই নিজৰ নিজৰ স্থানলৈ গমন কৰিলে। তাৰ পাছত ইন্দ্ৰ আদি দেৱতাসকলে ৰাজা বলিৰ ওচৰলৈ গ'ল। দেৱতাসকলে কোনো অস্ত্ৰ নোহোৱাকৈ অহা দেখি দৈত্যৰ সেনাপতিসকলৰ মনত সন্দেহ হ'ল। তেওঁলোকে দেৱতাসকলক বন্দী কৰিবলৈ বিচাৰিলে, কিন্তু দৈত্যৰাজ বলি সন্ধি আৰু বিৰোধৰ বিষয়ে জনা পবিত্ৰ মনৰ আছিল। সেইবাবে দৈত্যক তেনে নকৰিবলৈ ক'লে। তাৰ পাছত দেৱতাসকল বলিৰ ওচৰলৈ গ'ল। বলিয়ে ইতিমধ্যে তিনিও লোক জয় কৰিছিল। তেওঁ সমস্ত সম্পত্তিৰ গৰাকী হৈ অসুৰ সেনাপতিসকলৰ দ্বাৰা সুৰক্ষিত হৈ নিজৰ সিংহাসনত বহি আছিল। বুদ্ধিমান ইন্দ্ৰই অতি মধুৰ বাণীৰে সম্বোধন কৰি ৰজা বলিক সকলো কথা ভগৱানে কোৱাৰ দৰে ক'লে। কথাবোৰ দৈত্যৰাজ বলিয়েও বুজি পালে। তাত বহি থকা সামান্য সেনাপতি সম্বৰ, অৰিষ্টনেমি আৰু ত্ৰিপুৰ নিবাসী অসুৰসকলৰো ভাল লাগিল। তেতিয়া দেৱতা আৰু অসুৰসকলে নিজৰ ভিতৰতে সন্ধি কৰি মিত্ৰতা কৰিলে আৰু ক'লে, পৰীক্ষিত, এওঁলোক সকলো মিলি অমৃত মন্থনৰ সকলো উদ্যোগ গ্ৰহণ কৰিবলৈ আগবাঢ়িল। তাৰ পাছত তেওঁলোকে নিজৰ শক্তিৰে মন্দৰাচল উভালি গুজৰি থকা সমুদ্ৰ পাৰলৈ আনিলে। সিহঁতৰ বাহু আছিল একতাহত গদাৰ দৰে, শৰীৰত অপাৰ শক্তি আছিল আৰু নিজৰ শক্তিৰ বাবে গৰ্বিত আছিল।
কিন্তু এফালে সেই মন্দৰ পৰ্বত অতি গধুৰ আছিল আৰু আনফালে তাক ভাৰ বৈ নিয়াটোও বহুত দূৰৰ কথা আছিল। ইন্দ্ৰ বলি আদিয়েও সেই বিষয়ত হাৰ মানিলে। তেতিয়া তেওঁলোকৰ কোনেও মন্দৰাচলক আগলৈ নিবলৈ অসমৰ্থ হ'ল। তেতিয়া উপায়হীন হৈ তেওঁলোকে তাক পথৰ ওপৰতে পেলাই দিলে। সেই পৰ্বত সোণৰ আৰু অত্যন্ত গধুৰ আছিল। তাক পেলাই দিয়াৰ সময়ত বহুতো দেৱতা আৰু দানৱক হেঁচা মাৰি ধৰি চূৰ্ণ কৰিছিল। সেই দেৱতা আৰু অসুৰসকলৰ হাত, কঁকাল আৰু কাণ ভাগি গৈছিল, মনবোৰো ভাগি গৈছিল। সিহঁতৰ উৎসাহ ভংগ হোৱা দেখি গৰুৰৰ ওপৰত উঠি ভগৱানে নিজেই সেই ঠাইত প্ৰকট হ'ল। তেওঁ দেখিলে যে দেৱতা আৰু অসুৰসকল পৰ্বতৰ চেপা খাই চেপেটা হৈ পৰিছে। তেতিয়া তেওঁৰ অমৃতময়ী দৃষ্টিৰে দেৱতাসকলক এনেকৈ জীৱিত কৰিলে যেন তেওঁলোকৰ শৰীৰত একো হোৱাই নাছিল। তাৰ পাছত তেওঁ খেলা কৰিয়েই এহাতে সেই পৰ্বতটো তুলি ধৰি গৰুৰৰ পিঠিত ৰাখিলে আৰু নিজেও উঠি সমুদ্ৰৰ পাৰলৈ যাত্ৰা কৰিলে। পক্ষীৰাজ গৰুড়ই সমুদ্ৰৰ পাৰত পৰ্বতটো নমালে আৰু ভগৱানৰ পৰা বিদায় লৈ গৰুড়ই তাৰ পৰা গুচি গ'ল। কৃষ্ণ।